প্ৰাথমিক বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ ছাত্ৰী। মই এতিয়া ইংৰাজী এটি কবিতা মুখস্থ মাতিম। কবিতাটিৰ নাম 10 Little Fingers। 10 little fingers, 10 little toes, 2 little eyes and 1 little nose, 2 little eyes that shine so bright, and 1 little mouth to kiss mother good night. Thank you. নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুপ্ৰিয়া কাকিউ। মই সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ এগৰাকী ৫ম শ্ৰেণীৰ ছাত্ৰী। মই ডিব্ৰুগড় ৰানিং গেট ৰেলৱে কলনীত থাকোঁ। আজি মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটিৰ শিৰোনাম গছ ভাল পোৱা ককাৰ খব। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে ৰুটি, ভাজি, ৰসগোল্লা একোকে নেখাওঁ। ধন্যবাদ।